আজি জগতৰ কাৰণলৈকো ভয় নকৰে লক্ষ্য সোনকালে শত্ৰু দেখা শেষ কৰ মই অলপ আঁতৰি আহিছোঁ কাৰণলৈকো ভয় নকৰে লক্ষ্য সোনকালে শত্ৰু দেখা শেষ কৰ সমৰ্থন কৰিব নোৱাৰো কদাপি দেখো চকুতে খৰচ নকৰিব
বৈশ্য বাহিৰে ইহঁতে তোমালোকক হত্যা কৰিবলৈ ৰাখিছিল। লৈ যাবন্দি অন্ধকাৰ কাৰাগাৰত নিক্ষেপ। যেনে ইচ্ছা মোৰ তেনেই বিধান। লৈ যা তথ্যকে বন্দী কৰি থবি অন্ধকাৰ কাৰাগাৰত। পৰিণামৰ ফল ভোগ কৰা কৰ্তৃ পৰিণামৰ চিন্তা কৰি এই মন্ত্ৰীয়ে আহ্বান কৰা পূজা দিব্যত নিদিয়া স্বামী একদম সময় নোৱাৰে। ভক্ত লৈ যা তথ্যক। তই মোৰ ডাকি ক মোৰ আদেশ পালন কৰি কিনে নকৰ। তেন্তে কোন বিনতা এই অস্ত্ৰৰে তোৰ পুত্ৰ মোৰ চেতন কৰ। তোৰ চকুৰ পানীৰে মোৰ মন গলাব নোৱাৰ বিনতা। তই পুত্ৰক হত্যা কৰিবই লাগিব। তুমি হাতীৰ ওপৰত দস্তঘাত অসম্ভৱ মোৰ ৰাজত্ব ভাৰতে কেতিয়াও হ'ব নোৱাৰে। এইবোৰ সকলো তোমাৰ কাৰণে হৈছে নেকি? তোৰ সত্য ৰক্ষা কৰি পুত্ৰ হত্যা তই কৰিবই লাগিব। অস্ত্ৰ হত্যা কৰ। আমি কোনো চিন্তা নকৰিব। এই বাসুকী জীৱিত থকাত কোনে পাৰে গৰুড়ক হত্যা কৰিব। আমি এই নৰকুণ্ডৰ পৰা আঁতৰি যাওঁ। বাসুকী